1 নম্বৰ ট্ৰেক্টৰ কোনখন দেশত আৱিষ্কাৰ হৈছিল ক চীন খ জাপান গ আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ আমেৰিকা 2 নম্বৰ কোন প্ৰাণীৰ মগজু আৰু হৃদয় নাই ক অক্টোপাছ খ জেলিফিছ গ মিছা মাছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ জেলিফিছ 3 নম্বৰ ভাৰতৰ স্বৰ্গ বুলি কাক কোৱা হয় ক হিমাচল প্ৰদেশ খ মুম্বাই গ জম্মু কাশ্মীৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জম্মু কাশ্মীৰ 4 নম্বৰ পেন্সিলৰ ভিতৰত থকা কলা পদাৰ্থটোৰ নাম কি ক কাৰ্বন খ গ্ৰেফাইট গ জিংক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ গ্ৰেফাইট 5 নম্বৰ ভাৰতৰ নাইটিংগল বুলি কাক জনা যায় ক নলিনীৱালা দেৱী খ শ্ৰেয়া ঘোষাল গ সৰোজিনী নাইডু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ সৰোজিনী নাইডু 6 নম্বৰ কোনখন দেশত হাতী হত্যা কৰিলে মৃত্যুদণ্ড দিয়া হয় ক শ্ৰীলংকা খ থাইলেণ্ড গ ভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক শ্ৰীলংকা 7 নম্বৰ কোনখন দেশত দূৰবীণ আৱিষ্কাৰ কৰা হৈছিল ক আমেৰিকা খ নেদাৰলেণ্ড গ ভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নেদাৰলেণ্ড 8 নম্বৰ পেটিএম কোন দেশৰ কোম্পানী ক আমেৰিকা খ জাপান গ ভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ভাৰত 9 নম্বৰ কাবাডী খেলত কেইজন খেলুৱৈ থাকে ক 7 জন খ 8 জন গ 10 জন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 7 জন 10 নম্বৰ তাজমহল ভাৰতৰ কোনখন চহৰত অৱস্থিত ক দিল্লী খ মুম্বাই গ আগ্ৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ আগ্ৰা 11 নম্বৰ তাজমহল কোনখন ৰাজ্যত অৱস্থিত ক অন্ধ্ৰপ্ৰদেশ খ উত্তৰ প্ৰদেশ গ মধ্যপ্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ উত্তৰ প্ৰদেশ 12 নম্বৰ তাজমহল কোন নদীৰ পাৰত অৱস্থিত ক গংগা খ যমুনা গ নীল নদী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ যমুনা 13 নম্বৰ তাজমহলত মুঠ কিমানটা কোঠা আছে ক 10টা খ 12টা ঘ 22টা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 22টা 14 নম্বৰ কোনখন দেশে চাইকেল আৱিষ্কাৰ কৰিছিল ক ভাৰত খ চীন গ জাৰ্মানী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জাৰ্মানী ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব